মৰমৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ বিজ্ঞানৰ অধ্যায়টো অনুজীৱ মিত্ৰ আৰু শত্ৰু এই চেপ্টাৰটোৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। ঠিক আছে, গতিকে আজিৰ ভিডিঅ'টোত অলপমান ডিপলি এটেনশ্যন দিয়া। প্ৰথমতে চোৱা তোমালোকে যে কি দিয়া আছে অনুশীলনীৰ প্ৰশ্ন উত্তৰ। কুৱেশ্যন নম্বৰ 1 কি দিয়া আছে যে খালী ঠাই পূৰ কৰা। এই নম্বৰটোত কি দিয়া আছে যে অনুজীৱৰ কি হ'ব, খালী ঠাইত কি হ'ব, অনুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পোৱা যায়। বি নম্বৰ কি দিয়া আছে নীল সেউজ চেলাইয়ে বায়ুৰ পৰা পোনপটীয়াকৈ খালী ঠাইত কি হ'ব নাইট্ৰজেন গ্ৰহণ কৰি মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে। তাৰপিছত চি নম্বৰ কি দিয়া আছে, চি নম্বৰত হ'ব ইষ্টৰ সহায়ত সুৰা প্ৰস্তুত কৰা হয়। আৰু ডি নম্বৰ কি হ'ব বেক্টেৰিয়াৰ দ্বাৰা কলেৰা হয়। তাৰপিছত এতিয়া তোমালোকে কুৱেশ্যন নম্বৰ 2টো চোৱা, শুদ্ধ উত্তৰত শুদ্ধ চিন দিয়া। এই নম্বৰত কি দিয়া আছে যে চেনি সুৰা হাইড্ৰক্লৰিক এচিড অক্সিজেন প্ৰস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয়। ইয়াত কি হ'ব এনচাৰটো কি হ'ব যে সুৰা প্ৰস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয়। বি নম্বৰ কি দিয়া আছে ছডিয়াম বাইকাৰ্বনেট এষ্ট্ৰপট মাইচি সুৰা ইষ্ট এবিড এণ্টিবায়'টিক। ইয়াত কি হ'ব এষ্ট্ৰপট মাইচি এবিড এণ্টিবায়'টিক। তাৰপিছত চি নম্বৰ কি আছে মাইকী এনফিলিছ মহ পঁইতাচোৰা মাখি পখিলা মেলেৰিয়া ৰোগ সৃষ্টি কৰাৰ প্ৰ'ট'জবাৰ বাহক। এনচাৰটো কি হ'ব, ইয়াত এনচাৰটো কি হ'ব মাইকী এনফিলিছ মহ মেলেৰিয়া ৰোগ সৃষ্টি কৰা প্ৰ'ট'জবাৰ বাহক। ঠিক আছে, এতিয়া 2 নম্বৰটো চাওঁ পৰুৱা মাখি জিয়া মকৰা সংক্ৰামক ৰোগৰ বাহক। ইয়াত কি হ'ব মাখি হ'ব, মাখি যাক আমি মাছি বুলি কওঁ, মাখি কি হ'ব যে সংক্ৰামক ৰোগৰ বাহক। ই নম্বৰ কি দিয়া আছে যে তাপ গুড়ি কৰা ইষ্ট কোষৰ বৃদ্ধি ময়দা মৰাৰ বাবে পাউৰুটি বা ইডলিৰ লদা উফন্দি উঠে। ইয়াত কি হ'ব যে ইষ্ট কোষৰ বৃদ্ধিৰ বাবে পাউৰুটি বা ইডলিৰ লদা উফন্দি উঠে। তাৰপিছত 1 নম্বৰটো চোৱা কি দিয়া আছে যে শৰ্কৰাৰ পৰা সুৰা প্ৰস্তুত হোৱা প্ৰক্ৰিয়াক নাইট্ৰজেন যৌগীকৰণ শ্বাস কিনবন সংক্ৰমণ বোলা হয়। ইয়াত এনচাৰটো কি হ'ব কিনবন। ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকে কুৱেশ্যন নম্বৰ 3টো চোৱা কি দিয়া আছে যে এই অংশত থকা অনুজীৱবোৰক বি অংশৰ ক্ৰিয়াৰ লগত মিলিওৱা। ঠিক আছে, মই ডাইৰেক্ট তোমালোকক এনচাৰটো দি দিছোঁ, এনচাৰটো কৈ দিছোঁ, তোমালোকে চোৱা। বেক্টেৰিয়া কি হ'ব কলেৰা ৰোগ সৃষ্টিত, ৰাইজোবিয়াম কি হ'ব নাইট্ৰজেন যৌগীকৰণ, লেক্টোবিলাছ দৈ প্ৰস্তুতকৰণত ব্যৱহাৰ কৰা হয়, ইষ্ট কি কৰা হয় পাউৰুটি প্ৰস্তুতকৰণত, আৰু প্ৰ'ট'জোৱা মেলেৰিয়া ৰোগ সৃষ্টিত, আৰু ভাইৰাছ কি এণ্টিবডি প্ৰস্তুত কৰাত। ঠিক আছে, এতিয়া কুৱেশ্যন নম্বৰ 4টো চোৱা কি দিয়া আছে যে অনুজীৱবোৰ খালী চকুৰে দেখা পোৱা যায়নে। অনুজীৱবোৰ খালী চকুৰে দেখা পোৱা যায় নাযায়। সিহঁতক কেনেকৈ দেখা পাব পাৰি আৰু সিহঁতক কেনেকৈ আমি দেখা পাব পাৰি, কেনেকৈ দেখা পাব পাৰোঁ অনুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পাব পাৰি অনুজীৱবোৰক। এতিয়া চোৱা এনচাৰটো কি লিখিছোঁ যে অনুজীৱবোৰ খালী চকুৰে দেখা পোৱা নাযায়। তাৰপিছত মাটিত থকা অনুজীৱ পৰ্যবেক্ষণ কৰিবলৈ অলপ সেমেকা মাটি মানে ভিজা মাটি যাক কওঁ আমি, সেমেকা মাটি এটা বিকাৰত লৈ এটা মানে এটা পাত্ৰত লৈ পানী ঢালি মিহলাই ল'ব লাগে। ঠিক আছে, তাৰপিছত বিকাৰৰ তলিত গেটবোৰ জমা হয়। যেতিয়া পানী ঢালি দিব বিকাৰৰ তলিত কি হ'ব গেটবোৰ জমা হ'ব। এতিয়া বিকাৰৰ পৰা পানী এটোপাল আনি অনুবীক্ষণ যন্ত্ৰৰ সহায়ত চাব পাৰি। পানীত থকা অনুজীৱ চাবৰ কাৰণে পুখুৰীৰ পৰা কেইটোপালমান পানী এখন কাঁচৰ শ্লাইড লৈ অনুবীক্ষণ যন্ত্ৰৰে পৰ্যবেক্ষণ কৰিব পাৰি। তোমালোকে ৰক্ত যেনেকৈ পৰীক্ষা কৰে নিশ্চয় হস্পিটেলত চাইছা, ঠিক তেনেকৈ অনুবীক্ষণ যন্ত্ৰৰ সহায়ত পানীও পৰীক্ষা কৰিব পাৰি। ভেঁকুৰ জাতীয় কিছুমান অনুজীৱক আতচি কাছেৰে কি দেখা পোৱা যায়। ঠিক আছে, এতিয়া 5 নম্বৰ কুৱেশ্যনটো চোৱা, কুৱেশ্যন নম্বৰ 5 অনুজীৱৰ ডাঙৰ ভাগবোৰ কি কি। এনচাৰ অনুজীৱৰ ডাঙৰ ভাগবোৰ হ'ল বেক্টেৰিয়া ভেঁকুৰ প্ৰ'ট'জোৱা শ্লাইড। ঠিক আছে, তাৰপিছত এতিয়া কুৱেশ্যন নম্বৰ 6টো চোৱা যে মাটিত বায়ুমণ্ডলীয় নাইট্ৰজেন যৌগীকৰণ কৰিব পৰা অনুজীৱসমূহৰ নাম কোৱা। এনচাৰ লিখিছোঁ বেক্টেৰিয়া ৰাইজোবিয়াম নীলহৰিত চেলাই। তাৰপিছত কুৱেশ্যন নম্বৰ 7টো চোৱা কি দিয়া আছে যে আমাৰ জীৱনত অনুজীৱৰ উপকাৰিতাৰ বিষয়ে 10 শাৰী লিখা। ঠিক আছে, এনচাৰ লিখিছোঁ এনেকৈ যে মানুহৰ জীৱনৰ বহুতো প্ৰয়োজনীয় কামত কিছুমান অনুজীৱ ব্যৱহাৰ কৰা হয়, যেনে দৈ পাউৰুটি কেক আদি প্ৰস্তুতকৰণত ইহঁতক ব্যৱহাৰ কৰা হয়। ঠিক আছে, তাৰপিছত 2 নম্বৰ কি লিখিছোঁ যে কিছুমান বেক্টেৰিয়া আৰু নীলা সেউজীয়া শিলাইয়ে বায়ুমণ্ডলৰ নাইট্ৰজেন কি হ'ব ইয়াত হ'ব স্থিৰকৰণ যৌগীকৰণ হ'ব। ইয়াত তোমালোকে ঠিক কৰি ল'ব যৌগীকৰণ কৰি মাটিত নাইট্ৰজেনৰ পৰিমাণ বঢ়াই মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে। ঠিক আছে, তাৰপিছত চি নম্বৰটো চোৱা যে সুৰা মদ আৰু ভিনেগাৰ আদি ব্যৱসায়িক ভিত্তিত প্ৰস্তুত কৰাৰ বাবে অনুজীৱৰ ব্যৱহাৰ কৰা হয়। ঠিক আছে, ইয়াত ঠিক কৰি দিছে যৌগীকৰণটো। তাৰপিছত চি নম্বৰটোতো হ'ল এতিয়া নাম্বাৰবিলাক ভুল হৈছে দেই, ইয়াত ঠিক কৰি ল'বা তোমালোকে। তাৰপিছত কি যে বিভিন্ন ৰোগ নিবাৰণৰ কাৰণে ব্যৱহাৰ হোৱা এণ্টিবায়'টিক বেক্টেৰিয়া ভেঁকুৰ আদি কিছুমান নিৰ্দিষ্ট অনুজীৱ
বিকশিত কৰি প্ৰস্তুত কৰা হয়। তাৰপিছত কি লিখিছোঁ যে কলেৰা, যক্ষা, বসন্ত, হেপাটাইটিছ আদি বহুতো ৰোগ প্ৰতিষেধক চিটা দি প্ৰতিৰোধ কৰিব পাৰি। তাৰপিছত চোৱা কি দিছোঁ যে কিছুমান বেক্টেৰিয়া আৰু নীলা সেউজীয়া শেলাইয়ে বায়ুমণ্ডলৰ নাইট্ৰজেন স্থিৰকৰণ কৰি মাটিৰ উৰ্বৰতা বঢ়ায়। ইয়াতো যৌগীকৰণ হ'ব। ঠিক আছে, খবকেইটা ঠিক কৰি দিছোঁ, নাম্বাৰকেইটা তোমালোকে খাতাত লিখি লোৱা। তাৰপিছত অনুজীৱবোৰে মৃত উদ্ভিদ আৰু প্ৰাণীৰ দেহত থকা জৈৱিক পদাৰ্থবোৰ পচন ঘটাই সৰল পদাৰ্থলৈ ৰূপান্তৰ কৰে। এই সৰল পদাৰ্থবোৰ উদ্ভিদ বা প্ৰাণীয়ে পুনৰ ব্যৱহাৰ কৰিব পাৰে। তাৰপিছত ২১ নম্বৰটো চোৱা কি দিছোঁ যে অনুজীৱবোৰক অনিষ্টকাৰী বা দুৰ্গন্ধযুক্ত পদাৰ্থবোৰ পচাবলৈ ব্যৱহাৰ কৰি পৰিৱেশ নিৰ্মল কৰিব পাৰি। এতিয়া তোমালোকে কুৱেশ্যন নম্বৰ 8টো চোৱা যে অনুজীৱৰ অপকাৰিতাৰ বিষয়ে চমুকৈ লিখা। এনচাৰ লিখিছোঁ যে বিভিন্ন ধৰণে কিছুমান অনুজীৱই আমাৰ অপকাৰ কৰে। মানুহৰ মাৰাত্মক কিছুমান ৰোগ যেনে যক্ষা, কলেৰা, টাইফয়েড, নিউমোনিয়া আদি ৰোগ বেক্টেৰিয়াই সৃষ্টি কৰে। তাৰপিছত পলিঅ', বসন্ত, এনকেফেলাইটিছ আদি ভয়ানক ৰোগ ভাইৰাছৰ দ্বাৰা সৃষ্টি হয়। তাৰপিছত প্ৰাণী আৰু উদ্ভিদৰ নানা ধৰণৰ ৰোগ সৃষ্টি কৰি অনুজীৱবোৰে আমাৰ অশেষ ক্ষতি কৰে। অসমীয়াত আছে, সহজকৈ আছে, তোমালোকে নিশ্চয় বুজি পাই আছা। ঠিক আছে, আমাৰ ব্যৱহাৰ উপযোগী বস্তু যেন কাপোৰ, চামৰা, প্লাষ্টিক আদি প্ৰায় সকলো ধৰণৰ বস্তুৰ ওপৰত অনুজীৱই ক্ৰিয়া কৰি সেইবোৰ নষ্ট কৰে। ইয়াৰ উপৰিও অনুজীৱবোৰে খাদ্যৰ পচন ঘটায় আৰু খাদ্যৰ ওপৰত বিষক্ৰিয়া সৃষ্টি কৰে। ঠিক আছে, একেবাৰে সহজকৈ দিয়া আছে। আৰু কুৱেশ্যন নম্বৰ 9টো চোৱা কি দিয়া আছে যে এণ্টিবায়'টিক কি। তাৰপিছত যে এণ্টিবায়'টিক গ্ৰহণ কৰোঁতে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে। এনচাৰ এনেকৈ লিখিছোঁ যে ৰোগ সৃষ্টিকাৰী অনুজীৱক ধ্বংস কৰিবলৈ কিছুমান নিৰ্দিষ্ট অনুজীৱ বিকশিত কৰি প্ৰস্তুত কৰা ঔষধবোৰক এণ্টিবায়'টিক বোলে। তাৰপিছত লিখিছোঁ যে পেনিচিলিন, ষ্ট্ৰেপট'মাইচিন অনুজীৱৰ পৰা প্ৰস্তুত কৰা কিছুমান এণ্টিবায়'টিক দৰৱ অৰ্হতাসম্পন্ন ডাক্তৰৰ পৰামৰ্শ লৈ এই দৰৱ গ্ৰহণ কৰিব লাগে। ডাক্তৰে দিয়া নিয়ম অনুসৰি দৰৱৰ পালি মানে কোৰ্চ হ'ব, ইয়াত কোৰ্চ শেষ কৰিব লাগে। তাৰপিছত অপ্ৰয়োজনীয়ভাৱে এণ্টিবায়'টিক গ্ৰহণ কৰা কি উচিত নহয়, কাৰণ শৰীৰত থকা উপকাৰী অনুজীৱৰ মৃত্যু হ'ব পাৰে। আমাৰ প্ৰত্যেকৰে শৰীৰত কিন্তু এণ্টিবায়'টিক আছে। ঠিক আছে, তাৰপিছত তোমালোকক কেইটামান গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট এডিশ্যনেল কুৱেশ্যন এণ্ড এনচাৰ্ছ অতিৰিক্ত প্ৰশ্নৰ উত্তৰ দিয়া হৈছে, তোমালোকে চাই লোৱা। ঠিক আছে, কুৱেশ্যন নম্বৰ দিছোঁ যে অনুজীৱ কি, মাটিত থকা অনুজীৱবোৰ কেনেকৈ দেখা পাব পাৰি। এনচাৰ কি লিখিছোঁ যে বৰফাবৃত পৰিৱেশৰ পৰা গৰম পানীৰ উইলৈ আৰু মৰুভূমিৰ পৰা আৰ্দ্ৰভূমিলৈ সকলো পৰিৱেশতে তিষ্ঠি থাকিব পৰা সাধাৰণ চকুৰে মনিব নোৱাৰা যিবিলাক ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱক অনুবীক্ষণ যন্ত্ৰৰ দ্বাৰাহে দেখা পোৱা যায় সেইবোৰ জীৱক অনুজীৱ বুলি কোৱা হয়। ঠিক আছে, পৰীক্ষাত আহিব পাৰে। তাৰপিছত চোৱা যে মাটিত থকা অনুজীৱ দেখা পাবলৈ প্ৰথমে অলপ পথাৰৰ সেমেকা মাটি এটা বিকাৰত পানী লৈ মিহলাই ল'ব লাগে। তাৰপিছত কিছু সময়ৰ পিছত বিকাৰৰ এটোপাল পানী স্লাইড এখনত ৰাখি অনুবীক্ষণ যন্ত্ৰৰ দ্বাৰা চালে মাটিত থকা অনুজীৱবোৰ দেখা পাব পাৰি। ঠিক আছে, তাৰপিছত কুৱেশ্যন এটা কি দিছোঁ যে সংক্ৰামক ৰোগ কাক বোলে, এই ৰোগ বিয়পাত কেনেকৈ বাধা দিব পাৰি। এনচাৰটো এনেকৈ লিখিছে যে অনুজীৱৰ পৰা হোৱা যিবিলাক ৰোগ, ইয়াত কি হ'ব ৰোগ যিবিলাক তাৰপিছত কি লিখা আছে যে এই ৰোগ বিয়পাত বাধা দিবলৈ তলৰ ব্যৱস্থাবোৰ গ্ৰহণ কৰিব পাৰি। কি ক নম্বৰ কি দিছোঁ যে ৰোগীক আছুতীয়াকৈ ৰাখিব লাগে। তাৰপিছত যে ৰোগীৰ বস্তু বাহিনী আন মানুহৰ বস্তু বাহিনীৰ পৰা আঁতৰাই থ'ব লাগে। পৰিষ্কাৰ পৰিচ্ছন্নতা ৰক্ষা কৰিব লাগে। ভাল অনাময় অভ্যাস গঢ়িব লাগে। পানী উতলাই খাব লাগে। ঠিক আছে, তাৰপিছত উপযুক্ত সময়ত প্ৰতিষেধক চিটা দিব লাগে। তাৰপিছত কুৱেশ্যনটো কি আছে যে ভাইৰাছ কি, ভাইৰাছৰ দ্বাৰা হোৱা কেইবিধমান ৰোগৰ নাম উল্লেখ কৰা। এনচাৰ লিখিছোঁ যে ভাইৰাছবোৰ অনুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পোৱা কিছুমান অনুজীৱ। ইহঁত কেৱল পোষক জীৱ অৰ্থাৎ বেক্টেৰিয়া, উদ্ভিদ বা প্ৰাণীবোৰৰ ভিতৰতে বংশবৃদ্ধি কৰিব পাৰে। তাৰপিছত চৰ্দি, জ্বৰ, কাহ, পলিঅ' আদি ভাইৰাছৰ দ্বাৰা হোৱা ৰোগ।
ঠিক আছে এই যে এতিয়া বতৰ চেঞ্জ হৈ আছে এতিয়া কিন্তু সকলোৰে জ্বৰ হৈ আছে সৰ্দি হৈ আছে হয় নে নহয় তাৰপিছত চোৱা কি কোৱেশ্চন দিছোঁ যে খাদ্য সংৰক্ষণৰ প্ৰয়োজন কি ঠিক আছে এনসাৰ এনেকৈ লিখিছোঁ যে অনুজীৱবোৰে আমাৰ খাদ্যত কেতিয়াবা বিষাক্ত পদাৰ্থ উৎপন্ন কৰে সেয়েহে সেমেকা অৱস্থাত কিছুমান অনুজীৱ খাদ্যত জন্মে আৰু খাদ্যত বিষক্ৰিয়া ঘটায় সেইকাৰণে খাদ্য সামগ্ৰী নষ্ট নোহোৱাকৈ সংৰক্ষণ কৰাটো অতি প্ৰয়োজন ঠিক আছে তাৰপিছত আৰু এটা কোৱেশ্চন কি দিয়া আছে যে খাদ্য সংৰক্ষণৰ তাপ আৰু শীতলীকৰণ পদ্ধতি বৰ্ণনা কৰা এনসাৰ এনেকৈ লিখিছোঁ যে তাপ আৰু শীতলীকৰণ পদ্ধতিৰে খাদ্য সংৰক্ষণ কৰিব পাৰি তাপ দি উতলালে বহুতো অনুজীৱ ধ্বংস হয় কম উষ্ণতাত অনুজীৱৰ বৃদ্ধি হ'ব নোৱাৰে ঠিক আছে পাষ্ট্ৰয়ৰী কৰা গাখীৰ উতলাই নোলোৱাকৈ খাব পাৰি ঠিক আছে এনেকৈ গাখীৰ 15 পৰা 30 সেকেন্ডলৈ 70 ডিগ্ৰী সেলসিয়াছলৈ উতলাই হঠাতে বৰফ ঠাণ্ডা কৰি জমা কৰা হয় পেকেটৰ গাখীৰ সেইকাৰণে বেয়া হৈ নাযায় যিবিলাক গাখীৰ তোমালোকে পেকেটত পোৱা তাজা পোৱা সেইবিলাক কি কৰে গৰম কৰি একেবাৰে ঠাণ্ডা কৰি পেকেট কৰে ঠিক আছে সেইকাৰণে নষ্ট নহয় তাৰপিছত কি আছে যে প্ৰটোজোৱা কি ইহঁতৰ দ্বাৰা হোৱা দুবিধ ৰোগ উল্লেখ কৰা এনসাৰ লিখিছোঁ যে এটা কোষৰে গঠিত চকুৰে মনিব নোৱাৰা অনুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পোৱা কিছুমান অনুজীৱ হৈছে প্ৰটোজোৱা মেলেৰিয়া গ্ৰহণী প্ৰটোজোৱাৰ দ্বাৰা সৃষ্টি হোৱা গুৰুতৰ ৰোগ হ'ব ইয়াত ঠিক আছে তাৰপিছত কোৱেশ্চন কি দিছোঁ যে প্ৰতিষেধক চিটা কি এই চিটা দি প্ৰতিৰোধ কৰিব পৰা কেইটামান ৰোগ উল্লেখ কৰা এনসাৰটো লিখিছে যে সুস্থ মানুহৰ শৰীৰত ৰোগৰ বীজাণু প্ৰৱেশ কৰিলে এণ্টিবডি সৃষ্টি কৰি সেই ৰোগ প্ৰতিৰোধ কৰিবলৈ যি দৰৱ ব্যৱহাৰ কৰা হয় তাক প্ৰতিষেধক চিটা বোলে ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানে আছিল যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰি দিব আৰু তোমালোকৰ যিবিলাক বন্ধু বান্ধৱী আছে পাৰিলে ভিডিঅ'টো হোৱাটছআপত শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে